দৰ্শকসকল, যিদৰে ডম্বৰুৰ অবিহনে ভগৱান শিৱৰ ছবি আধৰুৱা, ঠিক সেইদৰে বাঁহীৰ অবিহনে শ্ৰীকৃষ্ণও আধৰুৱা। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত মন প্ৰাণ খুলি নৃত্য কৰা গোপগোপী আৰু ৰাধাৰ মনমোহা ছবি যুগৰ পৰা চলি আহিছে। কিন্তু এটা কথা বাৰু আপোনালোকে জানেনে, যিটো বাঁহীৰ অবিহনে শ্ৰীকৃষ্ণক খন্তেক থাকিব নোৱাৰে আৰু যিটো বাঁহীৰ সুৰে প্ৰত্যেক প্ৰাণীৰে মন মোহি পেলায়, সেই বাঁহী শ্ৰীকৃষ্ণই ভাঙি পেলাইছিল আৰু কেতিয়াও বাঁহী নবজোৱাৰ শপত খাইছিল। কিন্তু কিয় ইমান ডাঙৰ সিদ্ধান্ত ভগৱান শ্ৰীকৃষ্ণই লৈছিল? এনেকুৱা কি সংঘটিত হৈছিল শ্ৰীকৃষ্ণৰ জীৱনত যাৰ কাৰণে তেওঁ ইমান কঠোৰ সিদ্ধান্ত লৈছিল? আহকচোন সকলোৱে মিলি জানো কিয় ভাঙিবলগীয়া হৈছিল শ্ৰীকৃষ্ণই তেওঁৰ বাঁহী। এই ঘটনাৰ বিষয়ে জনাৰ আগতে আমি এইষাৰ কথা জানি লওঁ যে শ্ৰীকৃষ্ণক তেওঁৰ সকলোতকৈ প্ৰিয় বাঁহী কোনে দিছিল। দৰ্শকসকল, ভাগৱত পুৰাণত উল্লেখ থকা মতে যেতিয়া দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত অৱতাৰ লৈছিল, তেতিয়া সকলো দেৱ দেৱীয়ে ৰূপ সলাই তেওঁৰ দৰ্শন কৰিবলৈ পৃথিৱীলৈ আহিছিল। সকলোৰে দৰে মহাদেৱীয়েও শ্ৰীকৃষ্ণৰ দৰ্শন কৰিবলৈ ওলালে। কিন্তু যোৱাৰ আগত তেওঁৰ মনলৈ আহিল যে তাত গৈ তেওঁ শ্ৰীকৃষ্ণক কি উপহাৰ দিব, যিটো তেওঁৰ পচন্দও হয় আৰু সদায় তেওঁ লগতে ৰাখে। বহু সময় ভবাৰ পাছত মহাদেৱৰ মনত পৰিল তেওঁৰ ওচৰত ঋষি দধীচিৰ মহাশক্তিশালী হাড় আছে। তেতিয়া মহাদেৱে লগে লগে তাৰ এডাল হাড় লৈ শ্ৰীকৃষ্ণৰ বাবে এটা সুন্দৰ বাঁহীৰ নিৰ্মাণ কৰিলে আৰু তাৰ পাছত পৃথিৱীলৈ গৈ শ্ৰীকৃষ্ণৰ দৰ্শন কৰিলে আৰু উপহাৰ হিচাপে সেই সুন্দৰ বাঁহী শ্ৰীকৃষ্ণক দিলে। দৰ্শকসকল, ঋষি দধীচি সেইজন ব্যক্তি আছিল যিজনে ধৰ্ম ৰক্ষাৰ বাবে নিজৰ হাড় দান কৰিছিল আৰু তেওঁৰ সেই হাড়ে সৃষ্টিৰ সকলোতকৈ শক্তিশালী তিনি ধনু, পিনাক, গাণ্ডীৱ আৰু হাৰঙৰ নিৰ্মাণ কৰিছিল। ইয়াৰ বাহিৰেও ইন্দ্ৰৰ বজ্ৰও সেই হাড়ৰ পৰাই বনাইছিল। দৰ্শকসকল, এতিয়া জানো আহক সেই ঘটনাৰ বিষয়ে যাৰ বাবে শ্ৰীকৃষ্ণই সকলোতকৈ প্ৰিয় বাঁহী ভাঙি পেলাইছিল আৰু কেতিয়াও নবজোৱাৰ শপত খাইছিল। বন্ধু বান্ধৱীসকল, শ্ৰীকৃষ্ণৰ তেওঁৰ বাঁহীৰ প্ৰতি যিমান ভালপোৱা আছিল, সিমানেই ভালপোৱা তেওঁৰ ৰাধাৰ প্ৰতিও আছিল। ঠিক তেনেদৰে শ্ৰীকৃষ্ণৰ বাঁহীৰ আৰু শ্ৰীকৃষ্ণৰ প্ৰতিও ৰাধাৰ প্ৰেম আছিল। যেতিয়াই শ্ৰীকৃষ্ণই বাঁহী বজাইছিল, তেতিয়াই ৰাধাৰাণীয়ে ঘৰৰ সকলো কাম এৰি শ্ৰীকৃষ্ণৰ ওচৰলৈ দৌৰি আহিছিল। সেইকাৰণে কোৱা হয়, বাঁহীয়ে শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণী দুয়োকে এক কৰি ৰাখিছিল। গৰ্গ সংহিতাৰ মতে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া বৃন্দাবন এৰি যাবলৈ ওলাইছিল, তেতিয়া তেওঁৰ মন বহুত ব্যাকুল হৈ পৰিছিল, কাৰণ তেওঁৰ প্ৰাণতকৈও প্ৰিয় ৰাধাৰাণী আৰু বৃন্দাবন এৰি থৈ যাব লাগিব। কিন্তু নিজৰ কৰ্তব্য পালন কৰিবৰ বাবে নিবিচৰা স্বত্বেও বৃন্দাবন এৰি থৈ যাবলগীয়া হৈছিল। শ্ৰীকৃষ্ণই যোৱাৰ আগত যেতিয়া ৰাধাৰাণীক অন্তিমবাৰৰ বাবে লগ কৰিব গ'ল, তেতিয়া ৰাধাই শ্ৰীকৃষ্ণৰ পৰা শপত ল'লে যে যেতিয়াই ৰাধাৰাণীয়ে তেওঁৰ শৰীৰ ত্যাগ কৰিব, তেতিয়াই ৰাধাৰ ওচৰলৈ শ্ৰীকৃষ্ণ আহিব লাগিব, কাৰণ শ্ৰীকৃষ্ণৰ অবিহনে ৰাধাই তেওঁৰ শৰীৰ ত্যাগ কৰিব নোৱাৰে। সেইকাৰণে ৰাধাই যেতিয়া তেওঁৰ শৰীৰ ত্যাগ কৰিব, তেতিয়া শ্ৰীকৃষ্ণ ৰাধাৰাণীৰ ওচৰলৈ আহিব লাগিব। ৰাধাৰাণীক শপত দিয়াৰ পাছত শ্ৰীকৃষ্ণই মথুৰালৈ গ'ল আৰু তাত গৈ তেওঁৰ মোমাইক কংসক বধ কৰি কংসৰ কাৰাগাৰৰ পৰা তেওঁৰ মাক দেউতাকক উলিয়াই ৰুক্মিণীৰ লগত বিবাহ কৰি দ্বাৰকা নগৰীৰ নিৰ্মাণ কৰিলে। তাৰ পাছতেই মহাভাৰতৰ যুদ্ধ হ'ল, য'ত শ্ৰীকৃষ্ণই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনফালে ৰাধাৰাণীয়েও বিবাহ কৰিলে আৰু বিবাহৰ পাছত ৰাধাৰাণীয়েও নিজৰ কৰ্তব্য নিষ্ঠাপূৰ্বকভাৱে পালন কৰিলে। কিন্তু তাৰ পাছতো ৰাধাৰাণীৰ মনৰ পৰা শ্ৰীকৃষ্ণক উলিয়াব নোৱাৰিলে আৰু সদায় শ্ৰীকৃষ্ণৰ অপেক্ষাতেই থাকিল। দিনৰ পিছত দিন পাৰ হ'ল, তেতিয়াও ৰাধাৰাণী শ্ৰীকৃষ্ণৰ অপেক্ষাতেই থাকিল। যেতিয়া ৰাধাৰ মৃত্যুৰ ওচৰ পালেহি, তেতিয়া শ্ৰীকৃষ্ণই অন্তিমবাৰৰ বাবে ৰাধাৰাণীৰ ওচৰলৈ আহিল। কাৰণ ৰাধাৰাণীৰ যেতিয়া সকলো কাম সম্পূৰ্ণ হ'ল আৰু তেওঁৰ অন্তিম সময় ওচৰ পালেহি, তেতিয়া ৰাধাৰাণীয়ে শ্ৰীকৃষ্ণৰ আবাহন কৰিলে আৰু শ্ৰীকৃষ্ণই ৰাধাৰাণীৰ ওচৰলৈ আহিলে। শ্ৰীকৃষ্ণ অহাৰ পাছত ৰাধাৰাণীক তেওঁৰ কোলাত লৈ তেতিয়ালৈকে বাঁহী বজালে যেতিয়ালৈকে ৰাধাই তেওঁৰ শৰীৰ ত্যাগ নকৰিলে। জানিব পৰা মতে সেই সময়ত শ্ৰীকৃষ্ণই ৰাধাৰাণীক এই পৃথিৱীৰ সকলোতকৈ মধুৰ বাঁহীৰ সুৰ বজাই শুনালে। তাৰ পাছতেই শ্ৰীকৃষ্ণৰ কোলাতেই ৰাধাই নিজৰ শৰীৰ ত্যাগ কৰিলে আৰু কৃষ্ণতেই বিলীন হৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণয়ো জানে যে তেওঁ আৰু ৰাধাৰ প্ৰেম অমৰ। তাৰ পাছতো কিন্তু ৰাধাৰ
পীড় সহ্য কৰিব নোৱাৰিলে আৰু প্ৰেমৰ প্ৰতীকৰূপী বাঁহী আজীৱনৰ কাৰণে শ্ৰীকৃষ্ণই ত্যাগ কৰিলে আৰু কেতিয়াও নবজোৱাৰ নিৰ্ণয় ল'লে। দৰ্শকসকল, তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰ বিৰহত তেওঁৰ প্ৰাণতকৈও প্ৰিয় বাঁহী আজীৱনৰ কাৰণে ত্যাগ কৰিলে। আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ উৎসাহ বঢ়াব বুলি আশা কৰিলোঁ আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনাৰ ব্যস্ততাৰ মাজতো আমাক অলপ সময় দিয়াৰ বাবে আপোনাৰ বহুত বহুত ধন্যবাদ।